আমাৰ প্ৰথমতে সমাজে মাতিবলৈ অধিকাৰ দিয়ালৈকে মই হয়তো নাথাকিম। সেই দেখি আজি তোমাক কৰি বুলি নামাতি নব বুলি মাতিছো। নব, দাদা মোৰ অতি মৰমৰ, ইমান দিনে মোৰ আছিল, আজি তোমাৰ হাতত দিছো। দাদাক ভালকৈ চাবা দেই। দাদাহঁতে আকৌ কমল লগৰ গঢ়ি তুলিব লাগিব। তেওঁলোকৰ মাজত থাকিব গঢ়ি তোলা শক্তি। সেই শক্তিক দিবা তুমি। তোমালোক দুটাই যেনেকৈ বাৰুদেৰে ৰঙা তিলাৰ লগত শত্ৰুক চূৰ্ণ বিচূৰ্ণ কৰি দিলা, সেই বাৰুদৰ শক্তিহে পাবা দাদাহঁতৰ গাত। ধ্বংসকাৰী শক্তি নহয়। দাদাহঁত হ'ব গঢ়ি তোলা বাৰুদ, সৃষ্টি কৰা বাৰুদ, আৰু সেই বাৰুদত জুই দিবা তুমি। তোমাৰ ওচৰত মোৰ সেই আশা, সেই মোৰ অনুৰোধ।